হে পাৰ্টনাৰ গিলা চবে কেনে আছা ভাল না চবৰে তো ভিডিঅ' দিয়াতে কেইদিনমান দেৰি হ'ল মই অলপ কামৰ ব্যস্তত আছিলোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো আজি আমি মেগী বনাম তো দোকানত মেগী কিনবা গ'লোঁ মেগী নাপালোঁ এইটা পালোঁ তো এইটাই লৈ আহিলোঁ তো আমি বনাম ফাৰ্ষ্টতে আমি কেৰাহী গৰম হ'ব দিলোঁ হিটাৰত তো হিটাৰত গৰম হোৱাতে অলপ টাইম লাগে কেৰাহীতে এইফালে পিঁয়াজ জ্বালা এইগিলা ৰেডি কৰি লোৱা হৈ আছে তো এইগিলা ৰেডি হোৱাৰ পাছত পিঁয়াজ জ্বালাত এটা ডিমা ভাঙি দিলোঁ ভাঙি দি এইগিলা মিক্স কৰিলে অলপ নিমখ দি মিক্স কৰি ল'লোঁ তাৰপিছত কেৰাহীত অলপ মিঠা তেল দি এইখিনি গৰম হ'ব দিলোঁ ইফালে তেলগিলা গৰম হৈ আছে আমি এবাৰ মেগী পেকেট খুলি লওঁ এটা প্লেটত তো খুলি লোৱা হোৱাৰ পাছত দুটাৰ ভিতৰত মছলাৰ পেকেট ওলাল দুটা সাইড কৰি থৈ দিম মিক্স কৰি লোৱা কণীগিলা এবাৰ গৰম তেলত দিলোঁ ঢালি দি এবাৰ উল্টে পাল্টে এইগিলা ভালকৈ মানে একদম ফৰফৰাকৈ ভাজবা লাগিব তো এইগিলা ভালকৈ ভাজি লওঁ অলপ টাইম ভাজা হোৱাৰ পাছত আমাৰ যোনগিলা মেগীৰ পেকেটৰ লগত মছলা আহে সেইগিলা ঢালি দিম ইয়াতে ঢালি দি এইগিলা আৰু মিক্স কৰি লওঁ ডিমাগিলাৰ লগত তাৰপিছত আমাৰ মেগীগিলা ইয়াতে দি দিলোঁ দি এইগিলা অলপ মানে ভাঙি দিলোঁ ভাঙি নিদিলেও হয় এইফালে আমাৰ পানী ৰেডি হৈ আছে এবাৰ ইয়াতে পানী ঢালি দিম এক বাটিমান পানী ঢালি দিলোঁ সিজবা কাৰণে তো ভালকৈ পানীগিলাৰ লগত মিক্স কৰি এবাৰ ঢাকনা দি ঢাকি দিম অলপ পাছত ঢাকনাখন গুছে চালোঁ সিজিল না নাই তো সিজিছে এবাৰ পানীগিলা মানে অলপ শুহিবৰ কাৰণে থৈ দিছোঁ তো পানীগিলা অলপ শুহি গ'লে আমাৰ খাৱাৰ কাৰণে ৰেডি মেগী ফাইনেলি আমাৰ মেগীগিলা হৈ গ'ল অলপ ভাজি কৰিলোঁ তো খাৱাৰ কাৰণে ৰেডি আপোনালোকে ট্ৰাই কৰি চাব ঘৰত তো আমি দেখাম চাই ফেচবুকত চাই ফলো কৰি দিবি আৰু যদি ইউটিউবত চাই আছা চেনেলটা সাবস্ক্রাইব কৰি লাইক শেয়ার কমেন্ট কৰি দিবি।